আজি মই ইয়াত থিয় হৈ আছোঁ গুৱাহাটীৰ নতুন বিমানবন্দৰ। অহাকালিৰে পৰা গুৱাহাটীৰ এই নতুন বিমানবন্দৰখনত যাত্ৰীসকলৰ অহা যোৱা আৰম্ভ হ'ব। অহাকালি এখন বিমানেৰে এই বিমানবন্দৰটি ৰাইজৰ বাবে মুকলি কৰা হ'ব আৰু পৰ্যায়ক্ৰমে এখন এখনকৈ নতুন বিমান ইয়াত সংযোজিত হ'ব। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পুৰণা টাৰ্মিনেলটো বন্ধ হৈ যাব আৰু সম্পূৰ্ণভাৱে গুৱাহাটীত এই নতুন বিমানবন্দৰ কাৰ্যক্ষম হৈ পৰিব। অৰ্থাৎ অহাকালি এই বিমানবন্দৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি হ'ব। আমি সকলোৱে জানো যোৱা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিমানবন্দৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ শুভ উদ্বোধন কৰিছে। অহাকালিৰ পৰা ই শুভ কাৰ্যক্ষম অৰ্থাৎ এফেক্টিভলি ই ৰাইজৰ বাবে মুকলি কৰা হ'ব। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ, মই কেইটামান বেলেগ কথাও ইয়াৰ মাজে মাজে কৈ যাম। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ গুৱাহাটী বিমানবন্দৰৰ আমি প্ৰৱেশ কৰোঁ। অৰ্থাৎ আমি যদি গুৱাহাটীৰ পৰা কোনোবা স্থানলৈ যাব খোজোঁ, ডিপাৰেচাৰ প্ৰথমতে আমি এই দৃশ্য দেখা পাওঁ। বিমানবন্দৰৰ আপোনালোকে আকৃতিটো দেখিছে, ই কপৌ ফুলৰ দ্বাৰা অসমৰ জাতীয় ফুল অৰ্কিডৰ দ্বাৰা ই ইনষ্টাইল আৰু এই গোটেই বিমানবন্দৰটোত মেক্সিমাম আমি বাঁহৰ ব্যৱহাৰ কৰিছিলোঁ। অৰ্থাৎ ইয়াত যিমান বাহিৰত আপোনালোকে পিলাৰ দেখিছে, পোষ্ট দেখিছে, এইবিলাক আপোনালোকে অত্যন্ত জানি গৌৰৱ অনুভৱ কৰিব যে ই অসমৰ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই যে গোটেই কপৌ ফুলৰ গোটেই ষ্ট্ৰাকচাৰটো দেখিছে, ই বাঁহেৰে আমাৰ অসমৰ বাৰীত পোৱা বাঁহেৰে এই গোটেই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। আৰু আপোনালোকে জানি ভাল পাব এই বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে 140 মেট্ৰিক টন আমাৰ বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে। মই এতিয়া আপোনালোকক লৈ যাম বিমানবন্দৰৰ ভিতৰলৈ। যেতিয়া আমি টিকট ল'লোঁ, আমি এৰাইভেলে আমি ডিপাৰেচাৰ দি প্ৰৱেশ কৰিলোঁ। এইটো হ'ল আমাৰ চেকিং হল। অৰ্থাৎ কোনোবা এজন ব্যক্তি যেতিয়া কলিকতা যাব খুজিব, দিল্লী যাব খুজিব, তেওঁলোকে প্ৰথম এই লঞ্চটোত বা এই এৰিয়াটোত প্ৰৱেশ কৰিব। চাৰিওফালে আকৌ বাঁহে আপোনালোকে দেখিব, গোটেইখন অসমীয়া বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হৈছে। ইয়াত আমি বেগেজ চেক ইন কৰিলোঁ আৰু বেগেজ আমি ছিকিউৰিটি চেক কৰাৰ পিছতে আমি য'ত আমি আমাৰ টিকেট দেখুৱাওঁ বা আমি আমাৰ লাগেজ দিওঁ, এই গোটেই এৰিয়াটোলৈকে আমি আহি ইয়াত উপস্থিত হ'ব পাৰোঁ। ইয়াত সকলোতকৈ ডাঙৰ কথা যে আমি নিজেও আমাৰ বেগটো ইয়াত থৈ দিব পাৰোঁ আৰু ছেল্ফ চেকিঙৰো ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে দেখা পাইছে কালি আকাশা বিমান ইয়াৰ পৰা চলিব, আকাশাৰ কাউণ্টাৰ। আৰু এই ধৰণে আমি গোটেই এই প্ৰকাণ্ড এৰিয়াটো আমাৰ যাত্ৰীসকলে প্ৰথমতে চেকিঙৰ কাৰণে ব্যৱহাৰ কৰিব। আপোনালোকে যদি আমাৰ গুৱাহাটীৰ পুৰণা বিমানবন্দৰটো চায় আৰু গোটেই চেকিঙৰ এৰিয়াটো চায়, আপোনালোকে নিজেও অনুভৱ কৰিব এই বিমানবন্দৰটো ইমান বহল, ইমান ডাঙৰ, ইমান সুবিধা। এই বিমানবন্দৰটো আপোনালোকে জানি ভাল পাব যে বছৰত 1,30 লাখ যাত্ৰীক সেৱা কৰিব পৰাকৈ এই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। বৰ্তমান গুৱাহাটী বিমানবন্দৰেদি 65 লাখ লোক বছৰত অহা যোৱা কৰে। এই বিমানবন্দৰটো ধৰি লোৱা হৈছে যে ইয়াত 1,30 লাখ লোক বছৰত অহা যোৱা কৰিব পাৰে। আৰু যেতিয়া ই 90 লাখ স্পৰ্শ কৰিব, তেতিয়া এই বিমানবন্দৰটো দুইফালে
আৰু 2টা টাৰ্মিনেল বনাবৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতিও সম্পূৰ্ণ কৰা হৈছে। এতিয়া আমি লাহেকৈ সোমাই যাম ছিকিউৰিটি চেকৰ অঞ্চলেদি। CISF আহি ইতিমধ্যে ইয়াৰ দায়িত্ব লৈছে। আপোনালোকে চাওক ছিকিউৰিটি চেকৰ কাৰণে কিমানটা ব্যৱস্থা আছে। 1টা 2টা 3টা 4টা 5টা, কিমান সুবিশাল, যাত্ৰীসকলে কোনো পধ্যেই কষ্ট পাব নালাগে। আৰু গুৱাহাটীত আহি তেখেতসকলে সম্পূৰ্ণ এটা নতুন পৰিৱেশ দেখা পাব অহাকালিৰে পৰা। ইতিমধ্যে অহাকালি বিমানবন্দৰ আৰম্ভ হ'ব। সেইকাৰণে বিমানবন্দৰ নিৰাপত্তাৰ দায়িত্বত থকা CISF সকলেও নিজৰ দায়িত্ব ইতিমধ্যে সমজি লৈছে। মুখ্যমন্ত্ৰীৰ কাৰণে মোৰ ছিকিউৰিটি চেক নহয়, কিন্তু বাকীসকলক ছিকিউৰিটি চেক কৰিছে। আৰু মই লাহে কৰি ছিকিউৰিটি এৰিয়াটোৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে দেখিছে আমি প্ৰথমতে চেকিং কৰিলোঁ, ছিকিউৰিটি কৰিলোঁ, আৰু এতিয়া আমি বিমানৰ ফালে আগবাঢ়ি যাম। কিমান প্ৰকাণ্ড এটা বাছেছ, কোনো কাৰণে যাত্ৰীসকলে কষ্ট পাব নালাগে। এইবোৰ গোটেই ছিকিউৰিটি বা প্ৰৱেশ ছিকিউৰিটি চেকিঙৰ জেগা। হেণ্ড বেগেজ এইফালেদি লৈ আহিব আৰু লাহেকৈ হেণ্ড বেগেজ বা ছিকিউৰিটি পৰীক্ষা হৈ যোৱাৰ লগে লগে আমি বিমানৰ ফালে আগবাঢ়ি যাম। এই গোটেই বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে প্ৰায় 5,000 কোটি টকা ব্যয় কৰা হৈছে। এই বিমানবন্দৰত আমি এটা আৰু নতুন দিশ এটা সংযোজন কৰিব খুজিছোঁ। সেইটো হ'ল MRO, মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং অফ এয়াৰক্ৰাফ্ট। এতিয়া ইয়াতে এটা নতুন দিশ সংযোজন হ'ব যে গুৱাহাটী বিমানবন্দৰত আমি এটা MRO হাব কৰিম। ইয়াতে বিমানসমূহ ৰিপেয়াৰ কৰিব পৰা যাব, ছাৰ্ভিচিং কৰিব পৰা যাব। এয়াৰক্ৰাফ্ট ইঞ্জিনিয়াৰিঙৰ লগত জড়িত বহুত ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব পাৰিব। মই আগতে কৈছিলোঁ অহাকালিৰ পৰা এই বিমানবন্দৰ কাৰ্যক্ষম হ'ব। আপোনালোকে দেখিছে এই বিমানবন্দৰত বিভিন্ন দোকান প্ৰতিষ্ঠান কেতিয়াবা মোৰ অভিজ্ঞতা আছে, বহুতে গৈছে বহুতে যোৱা নাই। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টবিলাকত গ'লে যি ধৰণে আমি ডিউটি ফ্ৰী এৰিয়াবোৰ দেখা পাওঁ, একেবাৰে জিলিকি থাকে, জকজকাই থাকে। গুৱাহাটী বিমানবন্দৰতো বিমানত উঠাৰ আগতে আমি এই ধুনীয়া শ্বপিং এৰিয়াবোৰ ইয়াতে পাম। আৰু আমাৰ ৰাইজে বিমানৰ যেতিয়ালৈকে সময় নাহে ইয়াতে সুন্দৰভাৱে সময় খৰচ কৰিব পাৰিব। কোনোবাই যদি ৰেষ্টুৰেণ্টত নাযায়, কোনোবাই একো নিকিনেও, তথাপিতো আপোনালোকে দেখা পাব ইমান ডাঙৰ ৱেটিং লঞ্চ। মই আপোনালোকক গোটেই মই ৱেটিং এৰিয়াটো দেখুৱাইছোঁ। ধুনীয়া চকী, ৱেটিং লঞ্চ, আৰু লাহে কৰি আমি এনেকৈ আমাৰ যেতিয়া বিমানৰ সময় আহিব আমি ইয়াৰ পৰাই বিমানলৈকে বা বিমানত উঠিবৰ কাৰণে আমি আগবাঢ়ি যাম। এতিয়া যদিও মই বিমানত আজি নাযাওঁ, তথাপিতো আমি বিমানলৈকে সোমাই যোৱা যিটো অভিজ্ঞতা সেইটো মই আপোনালোকক দেখুৱাব খুজিছোঁ। আমি এনেকৈ বিমানলৈকে নামি যাম। আপোনালোকে দেখা পাইছে মই কৈ আছিলোঁ MROৰ কথা, মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং। এই MROৰ হাব যদি আমি গুৱাহাটীত বনাব পাৰোঁ, বয়িং, এয়াৰবাছ আদি ডাঙৰ ডাঙৰ বিমানবিলাকৰ ছাৰ্ভিচিং, ৰিপেয়াৰিং আদি যদি হ'ব পাৰে, তেতিয়াহ'লে এৰোনেটিক ইঞ্জিনিয়াৰ আৰু IIT আদিত পঢ়া ল'ৰা ছোৱালীয়ে বহুত কৰ্মসংস্থাপন হ'ব। খুব কম সময়ৰ ভিতৰতে আমাৰ ইয়াতে এই MRO স্থাপন কৰা হ'ব। লগতে গুৱাহাটী বিমানবন্দৰৰ সন্মুখত 2খন নতুনকৈ হোটেলো নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত এটা বৈশিষ্ট্য থাকিব যে হোটেলৰ ৰুমৰ পৰাও আমি ইয়াত বাগেজ পোনে পোনে চেকিং কৰিব পাৰিম।
আৰু এই বিমানবন্দৰত আমি পাৰ্কিং এৰিয়াৰ পৰাও আমি বাগেজ চেকিঙত দিব। এতিয়া আমি লাহে কৰি নামি আহিছোঁ। আমি এতিয়া এৰাইভেললৈকে আহিছোঁ, অৰ্থাৎ নতুন দিল্লী কলিকতাৰ পৰা মই আহি পালোঁ, বিমানৰ পৰা নামিলোঁ। এতিয়া নামি পেলাই আমি গুৱাহাটীত প্ৰৱেশ কৰিম। ইমান দেৰি মই আপোনালোকক দেখুৱাইছিলোঁ আমি যদি দিল্লীলৈকে যাওঁ, কলিকতালৈ যাওঁ, আমি কেনেকৈ যাওঁ। এতিয়া আমি দিল্লী আৰু কলিকতাৰ পৰা গুৱাহাটী পালোঁ। বিমানৰ পৰা নমাৰ লগে লগে আমি আকৌ এই সুন্দৰ এটা কৰিডৰ পাম। এই গোটেইবোৰ বাট আপোনালোকক ওপৰত মই দেখুৱাইছোঁ। এই গোটেইবোৰ অসমৰ বাঁহেদি নিৰ্মাণ কৰা হৈছে এই গোটেই বিমানবন্দৰটো। এতিয়া আমি আহি আছোঁ, আমি এতিয়া বাগেজ ল'ব লাগিব। আমি বিমানৰ পৰা নামি আহিছোঁ আৰু যিসকলে অলপমান বয়সস্থ মানুহ, বেছি খোজকাঢ়িব নোৱাৰে, তেওঁলোকৰ কাৰণে এলিভেটেড আমাৰ ৱাক কৰাৰো ব্যৱস্থা আছে। থিয় হৈ দিলে মেচিনে আমাক নিজে নিজে আগবঢ়াই লৈ গৈ থাকিব। এইখিনি হ'ল বিমানৰ পৰা নামি আহি আমি সুন্দৰভাৱে আমাৰ বাগেজ ল'বৰ কাৰণে, বেগ ল'বৰ কাৰণে বা গুৱাহাটীলৈকে আমি যাবৰ কাৰণে এই গোটেই কৰিডৰটো দি আমি খোজকাঢ়ি আহি থাকোঁ। অত্যন্ত দীঘল কৰিডৰ আপোনালোকে চাব পাৰে, কাৰণ ইয়াতে কেইবাখনো বিমান একেলগে নামিব পাৰিব। এই গোটেইবোৰ হৈছে বিমান নামি বা নতুন বিমান আহিলে গুৱাহাটীলৈকে আহিলে উঠা আৰু যোৱাৰ ব্যৱস্থা, কেইবাখনো আমাৰ ব্যৱস্থা থাকিব, যাক আমি ক'ব পাৰোঁ যে আগত পুৰণা টাৰ্মিনেলটোত 4খন বিমান একেলগে পাৰ্ক কৰিব পৰা ব্যৱস্থা আছে। ইয়াত কেইবাখনো বিমান একেলগে গুৱাহাটী বিমানবন্দৰৰ, নতুন বিমানবন্দৰত আটাইতকৈ যিটো মৰম লগা বা যাক লৈ আমি গৌৰৱ কৰিম, এতিয়া মই আপোনালোকক সেই অঞ্চলটোলৈ লৈ যাব খুজিছোঁ। ইয়াত এখন ফৰেষ্ট বনোৱা হৈছে। কাজিৰঙাৰ দ্বাৰা ইনস্পায়াৰ হৈ ইয়াত এখন ফৰেষ্ট বনোৱা হৈছে। যি ফৰেষ্ট দেখিলে আমি এক প্ৰকাৰ ৱৰ্ডলেছ বা আমি ক'ব নোৱাৰা হৈ যাম, ইমানেই মনোমোহা। প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ, মই দিল্লীৰ পৰা আহিছোঁ। আহি পেলাই মই এটা বাগেজ ল'ম আৰু বাগেজ ল'বলৈ নামি যাবৰ কাৰণে মই এই ষ্টেয়াৰকেছ বা সেই আমাৰ যিটো এক্সকালেটৰ আছে তাক আমি ইউজ কৰিম। মই নিজে খোজকাঢ়ি নামি গৈছোঁ, আপোনালোকে দেখিছে। ৱেলকাম টু লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। লাহে লাহে আমি এটা বননি বা ফৰেষ্ট এখনৰ ভিতৰত যেন আমি সোমাই গৈছোঁ। আমি এনেকুৱা এটা পৰিৱেশ ইয়াতে দেখা পাম। আপোনালোকে দেখা পাব যে লাহেকৈ আপোনালোকে সোঁ আৰু বাওঁফালে চাওক, গোটেইখন সেউজীয়া গছ গছনিৰে পৰিপূৰ্ণ হৈ আপোনালোকে ইয়াতে ৰোপণ কৰা হৈছে। আৰু এই গোটেই বিমানবন্দৰখনেই হৈছে নেচাৰৰ দ্বাৰা ইনস্পায়াৰ। আপোনালোকে ইয়াতো চাব পাৰে গোটেই গছ। আৰু এই বিমানবন্দৰৰ ভিতৰত বাহিৰত এই গোটেই আমি যেতিয়া আমাৰ বেগটো ল'বলৈ নামি যাম, গুৱাহাটীয়ে আমাক আমন্ত্ৰণ কৰিব আৰু নামাৰ লগে লগে আমি গম পাম যে আমি এনেকুৱা এখন ৰাজ্যত আহিছোঁ য'ত কাজিৰঙা আছে, মানস আছে, পবিতৰা আছে, ওৰাং আছে। আপোনালোকে চাওক চাৰিওফালে গছ আৰু এই গছবিলাক বেলেগ গছ নহয়, আমাৰ অসমৰ জংগল, অসমৰ বননিত থকা গছবিলাককে ইয়াত সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু একেবাৰে ভুল নকৰিব, এইবোৰ প্লাষ্টিক গছ নহয়। মই আকৌ এবাৰ দেখুৱাই দিছোঁ, এইবিলাক পাত থকা সঁচা গছ। ইয়াতে পানী দিয়া হৈছে, প্ৰত্যেক দিনাই পানী দিয়ে। আপোনালোকে চাওক, মই আকৌ কেমেৰাটো এইফালে লৈ গৈ দেখুৱাইছোঁ। এই গোটেইখন সেউজীয়া এখন ফৰেষ্ট বুলি ক'ব পাৰোঁ। আৰু এই গোটেই গুৱাহাটী বিমানবন্দৰখন
কাজিৰঙাৰ দ্বাৰা ইনস্পায়াৰ আৰু সেইকাৰণে ইয়াত কাজিৰঙাত পোৱা গছ গছনি ইয়াতে সম্পূৰ্ণ ধুনীয়াকৈ প্ৰতিপালন কৰা হৈছে আৰু এতিয়া আমি ইয়াক চাব পাৰোঁ আৰু ভিডিঅ' যিটো আমাৰ ভিজুৱেল যিবিলাক ইয়াত ফুটেজ ৰখা হৈছে ইয়াতো কাজিৰঙাক দেখুৱাইছে আমি গোটেই স্ক্ৰীণত সঁচা কাজিৰঙাখন আমি এতিয়া দেখা পাই আছোঁ গোটেই ইয়াতে থিয় হৈ বাগেজ ক্লেইম কৰিব যোৱাৰ আগতে খন্তেক সময় যদি ইয়াতে আমি থিয় দিওঁ আমি এইবিলাক সুন্দৰ হাতী কাজিৰঙাৰ হাতী কাজিৰঙাৰ বাঘ কাজিৰঙাৰ চৰাই গোটেইখন কাজিৰঙা আৰু এইখিনি যদিও আমি ভিডিঅ'ত চাই আছোঁ বা ৰেকৰ্ডেড চাই আছোঁ সোঁ আৰু বাওঁফালে যেতিয়া আমি চকু দুটা লৈ যাম ই কিন্তু সঁচা বননি এখন সঁচা বননিৰ মাজত ইয়াক ভিডিঅ' প্ৰজেকশ্যন কৰা হৈছে এতিয়া আমি বাগেজ ল'বৰ কাৰণে গৈ আছোঁ কিন্তু ইয়াতো আমি ফৰেষ্ট এখন দেখিলোঁ বাগেজ ল'ব যাওঁতে আমি দেখা পাইছোঁ চাৰিওফালে ফৰেষ্ট গছ গছনি আৰু এটা সম্পূৰ্ণ নৈসৰ্গিক পৰিৱেশত আমি যাতে গুৱাহাটীত প্ৰৱেশ কৰিব পাৰোঁ মানুহে প্ৰৱেশ কৰাৰ লগে লগে বুজি পায় যে অসম এখন প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ৰাজ্য সেই ফিলটো এয়াৰপৰ্টত এৰাইভেল লঞ্জত দিবৰ বাবে চেষ্টা কৰা হৈছে আৰু আপোনালোকে দেখি ভাল পাব যে ইয়াত যিমানবিলাক ভিডিঅ' প্ৰজেকশ্যন আছে অসমৰ মুখা অসমৰ বিহু অসমীয়া সত্ৰ শিল্প আমাৰ ব্ৰহ্মপুত্ৰ এই গোটেইবিলাক ইয়াত প্ৰজেকশ্যন কৰা হৈছে বাহিৰৰ পৰা অহা অতিথিসকলৰ বাবে ধুনীয়া এটা VIP লঞ্জো নিৰ্মাণ কৰা হৈছে আপোনালোকক দেখুৱাবলৈ পাই মই ভাল পাইছোঁ যে বাহিৰৰ পৰা যিসকল আমাৰ ৰাজ্যৰ অতিথি আহে ষ্টেট গেষ্ট বুলি কওঁ তেওঁলোকক আমি ৰিচেপশ্যন বা আমি ইয়ালৈকে আমি বহুৱাম আমি তেওঁলোকক তাৰপিছত তেওঁলোকৰ বাগেজ অহাৰ লগে লগে তেওঁলোক যাব পাৰিব এইখিনি অকণমান অভ্যৰ্থনাৰ বাবেও সুন্দৰ লঞ্চ এটাও নিৰ্মাণ কৰা হৈছে কাৰণ অসমত এতিয়া প্ৰতিদিনেই আমাৰ বিভিন্ন ধৰণৰ অতিথি অহা আৰম্ভ কৰিছে এৰাইভেল লঞ্জত কিছুমান খোৱা বোৱাৰ ব্যৱস্থা থাকিব আৰু আপোনালোকে এতিয়া বিমানবন্দৰৰ এৰাইভেল লঞ্চটো চাওক বা এৰাইভেল এৰিয়াটো চাওক আমাৰ মই হিচাপ কৰিছোঁ যে প্ৰায় 5টা আমাৰ এৰাইভেলৰ যিটো লাগেজ ক্লেইম কৰিব পাৰোঁ এনেকুৱা 5খন বিমান বা 5টা লাগেজ ক্লেইমৰ বাগেজ ক্লেইমৰ ধুনীয়া এৰিয়া বনোৱা হৈছে দিব্যাংগৰ কাৰণে থিয় হোৱাৰ কাৰণে বেলেগ ব্যৱস্থা কৰা হৈছে আকৌ মই ওপৰত দেখুৱাব খুজিছোঁ গোটেইবোৰ অসমৰ বাহ আমি সঁচাই গৌৰৱ অনুভৱ কৰোঁ আপোনালোকে কিন্তু ইও অসমৰ বাঁহ ব্যৱহাৰ কৰা হৈছে এই বিমানবন্দৰটোৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে আধুনিকতা আৰু পৰম্পৰা তলত ধুনীয়া মাৰ্বল বা টাইলছ লগোৱা হৈছে কিন্তু ওপৰত এই গোটেইবিলাক বাঁহ আৰু মই অসমৰ বাঁহ ইমান ভাল কৰি ব্যৱহাৰ কৰা আগতে কেতিয়াও দেখা নাছিলোঁ আপোনালোকে চাব পাৰে মই ওচৰত দেখুৱাইছোঁ এই গোটেইটো অসমৰ বাঁহ আৰু বাঁহেদিয়ে ইয়াক ইনস্পায়াৰ কৰা হৈছে এতিয়া আমি বিমানবন্দৰৰ পৰা ওলাই আহিলোঁ আৰু আমাক যিসকল ঘৰৰ মানুহ আহিব আমাক ৰিচিভ কৰিব আহিব আমাৰ বিভিন্ন উবেৰ ওলা ইয়াতে থিয় হৈ থাকিব আৰু আপোনালোকে চাওক আমাক গুৱাহাটীলৈ অহা যাত্ৰীসকলক ৰিচিভ কৰিবৰ কাৰণেও কিমান ডাঙৰ এৰিয়া নিৰ্মাণ কৰা হৈছে আগৰ বিমানবন্দৰখনৰ লগত তুলনা কৰিছে মই আকৌ এবাৰ দেখুৱাইছোঁ তাৰ পৰা আপোনালোকে চাওক তাৰ পৰা একেবাৰে তালৈকে এই গোটেই এৰিয়াটোত আমাক যিসকলে ৰিচিভ কৰিব আমাৰ ওলা উবেৰ হ'ব পাৰে ঘৰৰ মানুহ হ'ব পাৰে তেওঁলোক থিয় হৈ থাকিবৰ বাবেও ইয়াত ব্যৱস্থা কৰা হৈছে
আকৌ ইয়াতো যদি আমি চাওঁ, এই অঞ্চলটো যদি আমি চাওঁ, ইয়াতো গছ গছনিৰে আৰু আমি ঘৰুৱা ভাষাত ঢাৰি বুলি কৈছিলোঁ, আমাক ঘৰত লগোৱা থাকে ঢাৰি, ইয়াতে ব্যৱহাৰ কৰা হৈছে গোটেইবোৰ বাঁহৰ দ্বাৰা। আৰু ওপৰতো আপোনালোকে চাব, আমি অকণমান দেখিলে পাতি যেনো লাগে, এই গোটেই বাঁহৰ, ইয়াতো সম্পূৰ্ণ বাঁহৰ ব্যৱহাৰ কৰা হৈছে। গুৱাহাটী বিমানবন্দৰটোত আৰু এটা ডাঙৰ দিশ হৈছে যে মই বিমানত যাব অহা নাই, কিন্তু বিমানবন্দৰটোকে এটা এণ্টাৰটেইনমেণ্টৰ জাগা হিচাপে ইয়াত ৰখা হৈছে। বহুত ব্যক্তি বিমানত নাযায়, কিন্তু গধূলি তেওঁলোকে যদি মনত ভাবে বিমানবন্দৰলৈকে অলপমান গৈ আহোঁ, বিমানবন্দৰটো চাব খোজোঁ বা বিমানবন্দৰত বহি অলপ সময় পৰিয়ালৰ লগত কটাব খোজোঁ, ইয়াত দুখন অপেন এয়াৰ আমাৰ পাৰফৰ্মেঞ্চৰ কাৰণে আমাৰ অপেন এয়াৰ, মই ষ্টেডিয়াম বুলি নকওঁ, অপেন এয়াৰ স্পেচ ৰখা হৈছে। ইয়াতে আমি গান বজানা পৰিদৰ্শন কৰিব পাৰিম। সন্ধিয়া যদি গুৱাহাটীৰ মানুহ আহে, আমি ইয়াতে ৰিলেক্স হ'ব মন যায়, ইয়াতে আমি গীত পৰিৱেশন কৰিব পাৰিম। আৰু এই সুন্দৰ গেলাৰী নিৰ্মাণ কৰা হৈছে, ইয়াত বহি আমি সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব পাৰিম। আৰু ইয়াত বিভিন্ন বেণ্ড আদি সদায় বাজি থাকিব আৰু গুৱাহাটীৰ মানুহে বা অসমৰ মানুহে আহি এই দৃশ্য অনুভৱ কৰিব পাৰিব। আমাৰ দ্বিতীয়খন অপেন এয়াৰ ৰংগমঞ্চ কাম চলি আছে সম্পূৰ্ণভাৱে। দুখন ৰাইট আৰু লেফ্টত আমাৰ দুখন কালচাৰেলৰ কাৰণে ষ্টেজ বা কালচাৰেলৰ কাৰণে আমি অপেন এয়াৰ ষ্টেজ বনাইছোঁ। গেলাৰী হ'ব, ইয়াত আহিব, তাতে পাৰফৰ্মেঞ্চ কৰিব। ইও এটা গুৱাহাটী বিমানবন্দৰৰ এটা নতুন বৈশিষ্ট্য। এই বিমানবন্দৰৰ প্ৰৱেশ পথতে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা উচ্চ প্ৰতিমূৰ্তিও দেখা পাওঁ। অলপ আগতে মই কৈ আছিলোঁ আপোনালোকক যে দুখন হোটেলো নিৰ্মাণ হ'ব। মই ইয়াৰ পৰা দেখাইছোঁ, এই খালী জেগা যিখিনি সন্মুখত আছে, দুইটা খালী জেগা দুখন ডাঙৰ হোটেল নিৰ্মাণ হ'ব। অহাকালি আমাৰ বিমানবন্দৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি থৈ গৈছে। অহাকালিৰে পৰা আনুষ্ঠানিকভাৱে এতিয়াই মই এটা সুযোগ ল'লোঁ, এইবোৰ আমাৰ সপোন সপোন, কিন্তু এই বিমানবন্দৰটো যেতিয়া আমি চাম, তেতিয়া আমি নিশ্চিত হ'ব পাৰোঁ যে এনেকুৱা এটা বিমানবন্দৰ যদি গুৱাহাটীত নিৰ্মাণ হ'ব পাৰিছে, নিশ্চয় চৰকাৰে কাজিৰঙাৰ এলিভেটেড কৰিডৰটো সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। যেতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুখন আমি দেখা পাওঁ, তেতিয়া আমি নিশ্চিত হ'ব পাৰোঁ যে নহয়, এইখন চৰকাৰে নিশ্চয় গোলাঘাট আৰু গহপুৰৰ মাজত টানেলো নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰে। মই আৰু কেইটামান কথা সংক্ষেপতে আপোনালোকক ক'ব খুজিছোঁ। এই বিমানবন্দৰখনত বৰ্তমান গুৱাহাটী বিমানবন্দৰত বছৰি 65 লাখ যাত্ৰী আছে। এই বিমানবন্দৰটো ইয়াত নতুনকৈ নিৰ্মাণ কৰা হৈছে, ইয়াত 1 কোটি 30 লাখ যাত্ৰী আহিব পাৰিছে। বিমানবন্দৰৰ দুয়োফালে নতুন দুটা টাৰ্মিনেল বনোৱাৰো ব্যৱস্থা কৰা হৈছে, যাতে যাত্ৰীৰ সংখ্যা বঢ়াৰ লগে লগে ইয়াতে আমি আৰু বেছি সুন্দৰ ব্যৱস্থা আমি যাত্ৰীসকলৰ কাৰণে ক'ব পাৰোঁ। কাজিৰঙা ইনস্পায়াৰ্ড লেণ্ডস্কেপ আৰু প্ৰায় 140 মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ, ইয়াতে ৰাইনো মটিভ আছে, জাপি মটিভ আছে, অপেন এয়াৰ ষ্টেজ আছে। এক প্ৰকাৰ গুৱাহাটীক এভিয়েশ্যনৰ ক্ষেত্ৰত এক বিশ্ব মানদণ্ডলৈ এই বিমানবন্দৰটো